নমস্কাৰ অসমবাসী ৰাইজসকল, আপোনালোকে বাৰু ভালে আছেনে? আশা কৰোঁ ভালেই আছে। আজি আমি আপোনালোকৰ এখন কচুৰ আঞ্জা লৈ আহিছোঁ। ঘৰতে অলপ নিজৰ সোৱাদ অনুযায়ী বনাবলৈ চেষ্টা কৰিছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ ভিডিঅ'টো, আপোনালোকে চাগে চাই ভালেই পাব। কচুখিনি প্ৰথমতে বইল কৰি লৈছোঁ। বইল কৰি ধুনীয়াকৈ ল'ব আপোনালোকেও। আৰু ইয়াতে বৰ্তমান আদা, নহৰু, জলকীয়া, জালুক, জিৰা আৰু দুটামান মেমেধু, মানে বঙালী বৰ মেমেধু বুলি কয়, আৰু নৰসিংহৰ পাত, লগতে শুকলতি পাত দুটামান দি ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ। আপোনালোকেও ট্ৰাই কৰি চাবচোন আমাৰ জুতিৰ মতে। আপোনালোকেতো ওলকচু খাইছেই চাগে, আপোনালোকে জানেই, তথাপিতো আমি নিজৰ ষ্টাইলত বনাইছোঁ। আপোনালোকে এবাৰ চাব। আৰু বলকচোন মিক্সিত আগে পিচি লওঁ মছলাখিনি। এতিয়া আমাৰ প্ৰায় কচুখিনি বইল হৈ গৈছে, ইফালে মছলাও পিচা হৈ গৈছে। আমি এতিয়া কচুখিনি ধুনীয়াকৈ নমাই ল'ম। নমাই লৈ ধুনীয়াকৈ থৈ তাতে আপোনাৰ তেল অকণ দি কেৰাহীটো আঁতৰাই বেলেগ আন এটা কেৰাহীত তেল অলপ দি জিৰা অলপ দিছোঁ। জিৰা কেইটামান ছটিয়াই দিছোঁ আৰু ইয়াতে কটা পিঁয়াজ দুটামান দিছোঁ। তাতে আকৌ পেষ্টখিনিও দি দিম আমি। ৰং হালধি আপোনালোকৰ সোৱাদ অনুযায়ী দি ল'ব পাৰিব। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় এবাৰ লাইক কৰি দিবচোন। আৰু ইয়াতে আমি পেষ্টখিনিও দি দিছোঁ, অলপ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পিছত আমি লাহেকৈ কচুখিনি দি দিম ইয়াতে। মাজে মাজে পানী অলপ এড কৰি দিছোঁ যাতে থিৰ হৈ নাযায়। কচুখিনি এড কৰিছোঁ আৰু কচুখিনি অলপ ফ্ৰাই কৰিলোঁ, অলপ স্কিপ মাৰি দিলোঁ ভিডিঅ'টো। আপোনালোকে কচুটো আমি ভাঙি দিছোঁ বাৰু, আপোনালোকে কেনেকৈ খায়তো নাজানো। আমি কচুখিনি গুড়ি কৰি লৈছোঁ। আমি মানে গোটা কৰি খাই ভাল নাপাওঁ ইমান এটা। আৰু আপোনালোকে আৰু এটা কথা পাহৰিলোঁ, আমি এতিয়া মাছৰ লগত আঞ্জাখন বনাইছোঁ। মাছটো আপোনালোকক ফ্ৰাই কৰি দেখুওৱা নহ'ল, তো বেয়া নাপাব। অকণমান ভিডিঅ'টো চমু কৰিব পৰা স্কিপ কৰি দিলোঁ। আৰু মাছটো আপোনাৰ ভাঙোন মাছ যিটো হয় সেই মাছেৰে বনাইছোঁ। আৰু আঞ্জাখন আমি অলপ উতলাই লওঁ, প্ৰায় হৈছে আৰু ইয়াতে আমি শেষত নমোৱাৰ আগত বঙালী মেমেধু আৰু নৰসিংহ পাত দুটামান ছটিয়াই দিছোঁ যাতে গোন্ধটো ভাল আহে। আৰু আপোনালোকে ওলকচু কিহৰ লগত সাধাৰণতে খাই ভাল পায় জনাবচোন এবাৰ। আৰু অতি অন্তিম শেষত আমি আঞ্জা হৈ গ'ল। এতিয়া আমাৰ জুতি চাব। ইফালে লৈছে মাছৰ আঞ্জাখন ওলকচুৰ, আৰু ইফালে এটা লৈছে বৰা, আৰু এটা ফ্ৰাই কৰা মাছ লৈছে। বেছি আঞ্জা নাই লোৱা, অকল কচুৰ আঞ্জাখনেদি জুতি চাইছোঁ কেনেকুৱানো লাগিছে। আৰু আমাৰ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চেনেলটো অলপ আগুৱাই লৈ যাব বুলি। ভিডিঅ'টো যদি ভাল লাগে শেষলৈকে চাব, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ যাতে বাইদেউ যাতে অলপ সাহ পায় আগলৈ আপোনালোকৰ ভাল ভাল ভিডিঅ' লৈ আহিবলৈ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।